এটাতো মাস্কখন আমি আজিৰ পৰা কৈছোঁ যে ৰাইজে মাস্কখন লগাব লাগে আৰু পুলিচক কোৱা হৈছে যে য'ত যদি একেবাৰে ব্লেটেণ্টলি মাস্ক নিপিন্ধে পুলিচে মাস্ক ফাইন কালেকশ্যন কৰিব গতিকে মাস্কটো আমি কম্পালসৰি হিচাপে আমি ৰাখিছোঁ যে মাস্কটো সকলোৱে পিন্ধিব লাগিব এটা আমি সিদ্ধান্ত লৈছোঁ যে হোটেল ৰেষ্টুৰেণ্ট সিনেমা হল কোটো চৰকাৰী কাৰ্যালয় কোটো নন ভ্যাকসিনেটেড মানুহ আহিব নোৱাৰিব ধৰক আজি আপোনালোকে মোৰ প্ৰেছ কনফাৰেন্সত আহিছে বাহিৰত ভ্যাকসিনেশনৰ সাৰ্টিফিকেট দেখুৱাব লাগিব দিছপুৰত সচিবালয়ত যেতিয়া আহিব গেটতে ভ্যাকসিনেশন সাৰ্টিফিকেট দেখুৱাব লাগিব সিঙ্গল ডোজ নহয় ডাবল ডোজ মলত যাবৰ কাৰণেও কমপ্লিট ভ্যাকসিনেশন লাগিব এক্সেপ্ট হস্পিটাল বাকি সকলো ৰাজহুৱা স্থানত আহিবৰ কাৰণে ফুললি ভ্যাকসিনেটেড লাগিব যদি আপুনি ফুললি ভ্যাকসিনেটেড নহয় তেতিয়ালে হস্পিটালক বাদ দি কোনো ৰাজহুৱা স্থানত আপুনি যাব নোৱাৰে আৰু হোটেল মল ৰেষ্টুৰেণ্টত এটো মালিকৰ দায়বদ্ধ হ'ব যাতে মানুহজন সোমোৱাৰ আগতে ভ্যাকসিনেশন সাৰ্টিফিকেট তেওঁলোকে এক্সামিন কৰিলে যদি আমাৰ চেকিংত নন ভ্যাকসিনেটেড মানুহ হোটেলৰ ভিতৰত ৰেষ্টুৰেণ্টৰ ভিতৰত মলৰ ভিতৰত পায় সেই মল আৰু ৰেষ্টুৰেণ্টৰ মালিকজন দায়বদ্ধ হ'ব দেন ইট উইল টেক against one non-vaccinated people 25,000 rupees fine has to be paid 25,000 suppose etia tajot konuba ahile manujonok ami nokoru onar jonok kori manujonor logot ami kotha na patu kan manujonok amar mote apuni khumaboi nidibo jodi non vaccinated manu hoy আৰু এইটোৱে বহুত মানুহক এফেক্ট নকৰে মই ভ্যাকসিনেশন ফিগাৰটো দিম আপোনালোকক এটো লৈ পেলাই দেখাত যদিও ভয়ংকৰ যেন লাগিছে একচুয়ালি ইট মে নট ইনক্লুড মেনি পিপল ভ্যাকসিনেটেড বুলি কলে আমি ডাবল ভ্যাকসিনেশন বুজাও আৰু চৰকাৰী কাৰ্যালয়টো নন ভ্যাকসিনেটেড এমপ্লয়ি 15 তাৰিখৰ পৰা নাহিব কিন্তু নাহা মানে এটো ছুটি নহয় নো ওয়ার্ক নো পে থাকিব মানে তেওঁলোকে যে নাহিব তেওঁলোকে এনেকুৱা নহয় যে ভালে হল বন্ধ হৈ গল তেওঁলোকে সেই দিনটো দৰমাহা নাপাব প্ৰথমতে আমি ক্যাজুয়াল লিভত এডজাস্ট কৰি দিম আৰু ক্যাজুয়াল লিভৰ পিছত আৰ্ন লিভত এডজাস্ট কৰি দিম তাৰ পিছত নো ওয়ার্ক নো পে হৈ যাব মিনিং দিয়াৰ বাই সবে যাতে 15 তাৰিখৰ আগতে ভ্যাকসিনেশনটো লৈ লয় পজিটিভলি যদি মই ক'ব খুজো যে 15 তাৰিখৰ আগতে ভ্যাকসিন লোৱাটো কম্পালসৰি কোনো সরকারি কার্যালয়ত যাব নোৱাৰিব সিনেমা হলত যাব নোৱাৰিব মলত যাব নোৱাৰিব কোটো যাব নোৱাৰিব অকল তেওঁলোকে হস্পিটালতহে আহিব পাৰিব উইদাউট ভ্যাকসিনেশন কাৰণ এটোটো মানুহৰ ইমার্জেন্সি বাকি স্কুল কলেজ সবতে নন ভ্যাকসিনেটেড কোনো যাব নোৱাৰিব আৰু এইটো আমি খুব টাফ কৰি ইমপ্লিমেন্ট কৰিম দোকান পোহাৰত নন ভ্যাকসিনেটেড মলত গলে 25,000 হ'ব সৰু পান দোকানত গলে 1,000 হ'ব তেনেকা এটা ক্যাটালগ এটা থাকিব সবেটো 25,000 নহব সরকারি অফিসত যদি কোনোবা আহে তেতিয়ালে তেওঁলোকে আমাৰ যিজন হেড অফ দা ডিপার্টমেন্ট তেখেত ৰেসপন্সিবল হ'ব মুঠতে নন ভ্যাকসিনেটেড মানুহ কোনো এবাৰ আহিব নোৱাৰিব মিটিং সভা বিয়া সবতে non-vaccinated people are not allowed in view of the position কাৰণ আমাৰ হস্পিটাল বেড নাই ইমান মানুহ যদি ফটক কৰি ওমাইক্ৰন সবৰ গাত যাব গতিকে আমি বিচৰা নাই যে নন ভ্যাকসিনেটেড মানুহ এতিয়া অসমত থাকিব লাগে এভৰিবডি শুড ভ্যাকসিনেটেড